আজি ৰঙিয়াত হঠাৎ এক্স গাৰ্লফ্ৰেণ্ডক লগ পালোঁ নহয়। দেখা পাই মই বেয়া লাগিল অলপ, তথাপিও মই মাত দিলোঁ, আহো ক'ত আছিলা তুমি? মই বেংকক আছিলোঁ ৰ'বা, পইচা ওলাব আছিল। মই বোলো কি কাৰ পইচা? কৈছোঁ হাজবেণ্ডে চাকৰি পালে নহয়। মই বোলো চাকৰি পালে নহয় মানে ক'ত? ডিপাৰ্টমেণ্টত পাইছে। মই বোলো কি ডিপাৰ্টমেণ্টে? বা তই কথা সুৰ বদলি গৈছি, ডিপাৰ্টমেণ্টত চাকৰি পালি। তাৰপিছত কথা পাতি সুধিলোঁ ডিপাৰ্টমেণ্ট মানে কি ডিপাৰ্টমেণ্টত কি কৰে? পিয়ন। বাপৰে বাপ, পিয়নত। তাৰপিছত তাই কৈছে কি তোৰ লগত থাকিলে মোৰ কি হ'লে, চাওঁ কি দামী দামী কাপোৰ পিন্ধাইছে মোক, দেখিছা না কৈছে। মই বোলো হ'ব তোনে দামী দামী, তাকেইতো মই তোৰ লগত থাকিলে কি হ'লে? বোলো কিমান দৰমহা পায়? কৈছে পায় আৰু নকলা। তাৰপিছত সেই সময়তে ধৰি তোৰ হাজবেণ্ড আহি পেলাই ক'লে দাদা আপোনাক মই পইচাটো দেৱাই নাই আৰু এই কাপোৰ যোৰ আনিছিলোঁ। তাৰপিছত মই চালোঁ যে ইটো মোটা পাই নিছিল কেলি বাকীকে নিছি কেলা তাই লেবেল দে মোটা পাই মোৰ দোকানৰ পৰা নি পেলাই কাপোৰ পিন্ধাইছে, মোকে বাকী দেৱা নাই আৰু তাক ডিপাৰ্টমেণ্টত চাকৰি পাইছে। মই ক'লোঁ দে হ'ব দে, নালাগে মোক পইচা, মই বিয়াতো যাব নোৱাৰিলোঁ, এইটো মোৰ ফালৰ পৰা উচুৰ কৰি দিলোঁ দে। তাক ক'লোঁ হ'ব যা, মোক পইচাটো দিব নালাগে। কি চাকৰি কৰে? পিয়নে, নালাগে যা মোক পইচা, পোকা লাগে এটি।